নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো গমেই পাইছে যে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা বা আৰু এই বৰষা বাৰ অহা ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে তেওঁৰ শুভ বিবাহ সম্পন্ন কৰা হ'ব পবিতৰাৰ এই গৰঙা মন্দিৰত তেওঁৰ মানে বিবাহৰ আয়োজন কৰা হৈছে আৰু সকলোকে বৰষা বাই কি বুলি নিমন্ত্ৰণ জনালে এই ভিডিঅ'টোত তাৰ বিষয়ে কথা পাতিম আৰু এই ভিডিঅ'টোত আৰু এটা কথা পাতিম যে বৰষা বাক তেওঁৰ শহুৰৰ ঘৰৰ ফালৰ পৰা মানে তেওঁৰ হাজবেণ্ডৰ ফালৰ পৰা কি কাপোৰ তেওঁক উপহাৰ দিলে এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি পতাৰ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ পথৰুৱা পথেৰে জীৱনৰ বহুদূৰ আগুৱাই আহি উভতি চালো অনুভৱ কৰিলো যেন কোনোবা এজন কাষত থাকিলে সাহস পাম আৰু আগুৱাই যাম মোৰ এজন অনুৰাগী যিজনে মোৰ জীৱনৰ ঘাট প্ৰতিঘাত অতীত বৰ্তমান সকলো সামৰি হ'ব বিচাৰিছে মোৰ জীৱন সংগী অকণমান জোনাক ভাল পাওঁ বুলি জানি গোটেই আকাশখনে মোৰ কৰি দিবলৈ বিচৰা তেওঁৰ সেই অন্তৰখন মই সঁচাকৈয়ে ভাল পাওঁ তেওঁৰ মনটোক ভাল পাওঁ শেষত তেওঁৰ কথাটোৱে ৰলগৈ অনুৰাগীৰ পৰা তেওঁ হৈ পৰিল মোৰ অনুৰাগ অতীতৰ স্মৃতিবোৰ একোণত সামৰি জীৱনৰ উকাপথ আকৌ ৰঙীন কৰিবলৈ বিচাৰিছো জানেনে ফাগুন মোৰ বৰ প্ৰিয় উকা উৰুঙা ফাগুনত তেজৰঙা শিমলু জোপাই দি যায় জীয়াই থকাৰ অদম্য হেঁপাহ সেয়ে ফাগুনৰ 9 তাৰিখে মোৰ উকা উৰুঙা জীৱনটো আকৌ ৰঙীন কৰিব ওলাইছো এই যাত্ৰাৰ প্ৰাক্ষণত আপোনালোকৰ পৰা বিচাৰিছো অকণমান সঁচা মৰম আৰু আশীৰ্বাদ আহিব দেই নাপাহৰিব প্ৰণৱ বৈশ্য চেনেলৰ ফালৰ পৰা বহুত অভিনন্দন থাকিল বৰষা বালৈ আৰু তেওঁৰ যুগ্ম জীৱন যাতে সুখৰ হয় তাৰে কামনা কৰিছো আৰু আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে তেওঁৰ যুগ্ম জীৱন সুখৰ হয় তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব জয় আই অসম